নমস্কাৰ বন্ধুসকল মই পবিত্ৰ আৰু এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ বন্ধুসকল আজি আমি আহিছো নগাঁৱৰ সেই বিখ্যাত মন্দিৰলৈ যিটো মন্দিৰত বলবমৰ পৰা পানী আনি এই মন্দিৰত দিয়া হয় গতিকে মই আজি আপোনালোকক দেখুৱাম মন্দিৰটোৰ কোনখিনি জেগাত বলবমৰ পৰা পানী আনি দিয়া হয় কেনে ধৰণে শিৱক আৰাধনা কৰা হয় সেই গোটেইখিনি দেখুৱাম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো স্কিপ নকৰি আপোনালোকে ভিডিঅ'টো চাই থাকক মই বৰ্তমান একদম সন্মুখত উপস্থিত আছোঁ শিৱ মন্দিৰৰ এইটো নগাঁৱৰ সকলোতকৈ মানে প্ৰসিদ্ধ এটা শিৱ মন্দিৰ আৰু মই ইয়াৰ ভিতৰলৈ সোমাই যাম ইয়াৰ কোনখিনি জেগাত শিৱ পূজা হয় আৰু বৰ্তমান যিহেতু কৰোনাৰ আতংক চলি আছে সেইবাবে এই ঠাইত পূজা হৈছে নে নাই বা ভক্তসকলৰ সমাগম হৈছে নে নাই সেই গোটেইখিনি কথা মই জানিম আৰু আপোনালোককো জনাম মই মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু মই প্ৰথম মন্দিৰটোৰ আপোনালোকৰ চৌপাশে মানে মন্দিৰটোৰ আশে পাশে দেখাওঁ যে কেনেধৰণৰ ইয়াত হেৰি হৈ আছে কেনেধৰণৰ আছে মন্দিৰ দেখিবলৈ কেনেকুৱা সেই সকলোখিনি আপোনালোকক মই এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰলৈ সোমাই আহোঁতে মই মন্দিৰৰ যি মুখ্য পূজাৰী আছে তেওঁক লগ পালোঁ আৰু তেওঁক দুটামান কথা সোধোঁ যে এইবাৰ যিহেতু বলবমৰ ছিজন বৰ্তমান চলি আছে গতিকে ভক্তৰ ইয়াত সমাগম কেনেকুৱা বা বলবম এইবাৰ কেনেধৰণে তেওঁ হেৰি কৰিছে বা পূজা পাতল কেনেধৰণে হৈছে সেইখিনি সুধি লওঁ মই প্ৰথম মই সোধোঁ যে এইবাৰ বলবমৰ যিটো উৎসাহ সেইটো মানুহৰ মাজত নাই কাৰণ এইবাৰ কৰোনা আতংক হৈ আছে তৎসত্ত্বেও এইবাৰ এই মন্দিৰলৈ ভক্তৰ সমাগম বৰ্তমান সময়লৈকে কেনেধৰণৰ হৈ আছে ভক্তৰ সমাগম সেইটো প্ৰথম জানি লওঁ আহক কওকচোন ভক্তৰ সমাগম ইয়াত কেনেধৰণৰ হৈ আছে যিহেতু কৰোনা সময় চলি আছে বহুত কম আগততো আপোনাৰ দেওবাৰে আৰু সোমবাৰে মানুহ ভৰ্তি থাকে এবাৰ দেওবাৰতো লকডাউন আছে মানুহ নাহে কাৰ্ফিউ আছে আৰু সোমবাৰো মানুহ নাই আৰু
অলপ আহি আছে মই আগত গেট লগাই নালকা বনোৱা আছে তাতে পৰা জল দিব লাগে দূৰি বনাব লাগে মাস্ক লগাব লাগে তেনেকুৱা চিষ্টেম কৰি ৰাখিছোঁ আৰু এই মন্দিৰটো আপুনি এই মন্দিৰটোত থকা আপোনাৰ কিমান বছৰমান হ'ল সৰুৱে পৰা আছে আপুনি যেতিয়া সৰু হৈ আছিল তেতিয়াৰ পৰাই আছে দেউতা আছিলে আপোনাৰ দেউতা আছিলে আৰু এই মন্দিৰটো এনেই কিমান পুৰণা মেক্সিমাম 50 বছৰ ওপৰত হ'ল আৰু তেতিয়াৰ পৰাই ইয়াত মানে শিৱ পূজা হয় আৰু বলবম চলি আছে তেতিয়া চলি আছে আমি সকলো কথা গম পালোঁ যে এইবাৰ বলবম কেনেকুৱা ভক্ত মানে কিমান ভক্ত আহিছে ইয়াত তেওঁ জনাইছে যে এইবাৰ বহুত কম কাৰণ যিহেতু কৰোণা আতংক চলি আছে গতিকে সেইকাৰণে ভক্তৰ সমাগম বহুত কম হ'লেও এতিয়া আমি আপোনালোকক গোটেই মন্দিৰৰ যিখিনি মানে কাষবাৰ আছে সেই গোটেইখিনি আপোনালোকক দেখুৱাম আহক মই এতিয়া মন্দিৰৰ ভিতৰতে আছোঁ আপোনালোকে দেখিব যে যিসমূহ ঘণ্টা আছে সেইসমূহ কাপোৰ দি মেৰুৱা আছে যে ভক্তসকলে এই ঘণ্টাসমূহ নচুৱায় আৰু মই ইয়াৰ পিছফালে যাওঁ মন্দিৰ ভাগৰ পিছফালে মই আহিছোঁ আৰু মন্দিৰ ভাগৰ পিছফালে কি আছে মই আপোনালোকক দেখুৱাম এটা অতি সুন্দৰ ভিউ আছে ভিউ বুলি কৈছোঁ কাৰণ মন্দিৰৰ সম্পূৰ্ণ পিছফালে আছে নগাঁৱৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব লাগিব যে নগাঁৱৰ প্ৰাণ কেন্দ্ৰ কলং নদী গতিকে চাওক কলং নদী আছে এইখন হৈছে নগাঁৱৰ প্ৰাণ কেন্দ্ৰ কলং নদী মন্দিৰটো সম্পূৰ্ণ পিছেৰে বৈ গৈছে আৰু এই কলং নদীত ভক্তসকল যাবৰ বাবে ষ্টেপ আছে এইফালেদি যাব পাৰে এইখন হৈছে কলং নদীখন আৰু